ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেখিছে আৰু ক'ৰ পৰা কৰিছোঁ ইফালে ডাং খহাই থকা হৈছে এইফালে দেখিছে না গোটেই তলৰখিনি নাই এইখিনি বাচিবলৈ ইমান কষ্ট নহয় তলত নাই এটা দুটাহে আছে নাই মানে ধৰিব লাগে পেলাই দিব লাগে দেখিছেনে এইয়া তলৰ ডাংডাল যে দেখিছে সেইডাল খুলিব লাগিব এইফালে মানে এইয়া খুলি পেলালে বোলে তলত নমাই দিলা এতিয়া লাহে লাহে তললৈ সেইটো খুলিব লাগিব সেইটো ভগা ডাংটো নেকি ন ওপৰটোহে ভগা সেইটোও খুলিব পৰা হৈ আছে তিনিটাই খুলিব লাগিব ইফালে সহায় নটাৰ পৰা খুলিম লাহে লাহে খুলিব লাগিব মানে ভালকৈ নকৰিলে সেই পলুও চেপা খাব মানুহো চেপা খাব লাগিব এটা ছাইডৰ পৰা এনেদৰে লাহে লাহে নমাই অনা হৈছে আৰু এতিয়া এইফালে এইখিনি ঐ কি পেটেক কৰিলে পলিচলৈ গুচিছে নি আকৌ কি মোক ঠাৰি গুচকিলে চাগে তই আৰু ওপৰত লগাব লাগিব আৰু এতিয়া ওপৰত লগাই আকৌ পাত দিব লাগিব এটা চাইডেতো পাত নাই দেখিছে ন এইফালে পাত শেষেই হৈ গ'ল ইফালেহে আছে অলপ এতিয়া মানে বেছি ডাঠকৈ পাত দিব নালাগে আৰু এইফালে সম্পূৰ্ণ ডাংটো নমাই দিলে খালি হেৰিখিনি থাকি আহিলে ঠাৰিখিনি সেইখিনি ওলাব কাৰণ মানে এইফালে দেখিছে নহয় ডাং ভাগি পিনি অকণমান মানে হেৰি হৈ আছে চব সোমাই গৈছে এয়া হা দেউতা আহিছে নেকি মাজতে সৰিয়ে পৰিব নেকি এইয়া বাহুবলী জোৰ দিব গৈছে বহুত ৰিক্সি বহুত গধুৰ হৈ আছে এইয়া দেখিছে নহয় ভগাটো লাগিলে নে লগতে আহিল অঁ সেইটো খোলাই নাই এইটো ভাগি আছিলে যে সেইটো এনেকৈ গুচি আহিলে দেখিছেনে কিমান কষ্টত বাৰু আছিলে বেছি ওজন হৈ গ'লে যদি পুৰণা দাং দিয়া হয় মানে এনেকৈ ভাগি যায় মানে সেইডাল পুৰণা আছিলে নেকি সেইডাল পুৰণা যোৱা বছৰ আছিলে আৰু বহুত ওজন হয় দেই ইমানখিনি পলু যেতিয়া মানে এতিয়া ইয়াততো হাজাৰ হাজাৰ আছে একেলগে এটা ডাঙত যেতিয়া উঠি দিয়ে তেতিয়া মানে ওজন হৈ যায় আৰু সেইটো কাৰণে মজবুত চাই পিনি দিব লাগে ডাংডাল আমাৰ আগতে মজবুত আছিলে কিন্তু এডাল বেছি শুকান হ'ল আগতে দিয়া পলু পোহা সেইকাৰণে ভাগি গ'ল আৰু প্ৰত্যেকবাৰে পাৰিলে নতুন নতুনহে ব্যৱহাৰ কৰিব লাগে সেইফালে এতিয়া তললৈ আনি আছে এতিয়া চাপৰ হৈ গৈ আছে যাদু ওখ হৈ যাব আকৌ যাদু এতিয়া যাদু যিকেইজনে ধুনীয়াকৈ কমেণ্টত অকল লেটা খোৱা বুলি কয় সেইসকলে বুজি নাপাব ইয়াৰ কষ্ট কিমান ইয়াৰ আঁৰৰ কষ্ট কিমান বহুত ৰিক্সত গছত উঠি পাত কাটি বহুত বিচাৰি বিচাৰি আনিব লগা হয় তাৰপাছত বহুত কৰিবলগীয়া এৰী পলু কেনেকৈ প্ৰতিপালন কৰে জানে নাই এইখিনিতে কৈ দিছোঁ ফ্ৰীকৈ যদি কোনোবাই লেটা খুৱাবা বুলি যদি কোনোবাই কয় ন মোৰ মাথাটো একদম গৰম হৈ যায় আৰু লগতে লেটা খুৱাবা বুলি কওঁলে কোনোবাইতো আমাক কাম কৰি সহায় কৰি দিবলৈ কোনোদিন নাহে তহঁতি কি কৰিছ তহঁতক অকণমান সহায় কৰি দিওঁ বুলি কম কষ্টত পাত বিচাৰি নিজৰ পাতে নুজুৰিলে চব পাতবোৰ এইবাৰতো বহুত খৰাং হৈ গ'ল পাতবোৰ সৰি গ'ল পাতবোৰ সৰি যোৱাৰ কাৰণে ভগা আছিলে যে সেইটো খুৱাই দিব লগা হ'ল নহ'লে পাত ওপৰত মানে পলু পাত নাইকিয়া হৈ গৈছে ওপৰত আকৌ ডাং খুৱাই দিব লগা হৈছে এতিয়া আমাৰ সেই পাত সৰি যোৱাৰ কাৰণে লোকৰ পৰা বিচাৰি বিচাৰি বহুত দূৰৰ পৰা কেঁচিৰ পাত আনিব লগা হৈছে এইফালে ভাড়া দি টেম্পুটো আনিব লগা হৈছে আৰু বহুত দূৰৰ পৰা বিচাৰিও আনিব লগা হৈছে ইমান কষ্ট কৰি আনি কাৰোবাক বাৰু ফ্ৰীকৈ লেটা খুৱাই থাকিব পাৰি নেকি আপোনালোকে ক'বচোন আপোনালোকে পাৰিব নেকি যিসকলে আমাক কয় লেটা খুৱাবা দেই বুলি আপোনালোকে তেনেকৈ ইমান কষ্ট কৰি পুহি ফ্ৰীকৈ খুৱাব পাৰিবনে নোৱাৰে আপোনালোকে ক'বচোন খোৱাবা দেই বুলি যে কয় আপোনালোকে খুৱাব পাৰিব নোৱাৰে প্ৰথম সেইটো ভাবি ল'ব পলু দেখুৱাব চাবি দেই ডাংডাল সেইডাল উলিয়াই ল সেইটো ভাগি গৈছিলে বাচলে বাৰু দিন লাগে পলু হেৰি নিপিছেনে আৰু দেখিছেনে এয়া এইবোৰ
বেছি ডাঠ হৈ গ'লে মানে এইয়া বাঁহ ল'লেই নহয়, এইটো ওলাই নাহিলে পলুটো হাৰামি পলু এলেহুৱা এইটো দিছে। ইয়াতে বাঁহ ল'লেই এইটো এতিয়া আগৰ পৰা আঁতৰাই থ'ব লাগিব। এইটো সিফালে জালিটোত থৈ দে। এয়া দেখিছে, ভিডিঅ'টো সামৰি দিব, নহ'লেতো বহুত দীঘল ভিডিঅ' হ'ব, আপোনালোকে আমনি পাই যাব। ডাং খুৱাই পাত দিয়া বেলেগ এটা ভিডিঅ' যোগেদি আপোনালোকক দেখাই আছোঁ। এইটো কাৰণ 5 মিনিট 23 ছেকেণ্ড হৈ গৈছে অলৰেডি, আপোনালোকে কামোৰ খাব মানে আমনি পাব। আৰু যি টি বকিও দিলোঁ।